ইমান দেৰি কৰিলি যে, বাকীবোৰ ক'ত? আছাম থ্ৰ' ইয়'ৰ লেন্স শীৰ্ষক এখন চুটি ছবিৰ প্ৰতিযোগিতা পতা হৈছে। তাত আমি যোগদান কৰিম বুলি ভাবিছোঁ। অসমৰ যেতিয়া ভালেই হ'ব, আমি সকলোৱে মিলি কৰিব লাগে। চব ঠিক আছে, কিন্তু কাহিনীটো কি হ'ব? অসমৰ যদি ভাল হ'ব, তেনেহ'লে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বুঢ়ী আইৰ সাধু আলমেৰো কাহিনী আগবঢ়াই নিব পাৰি। পাৰি। আজি তোমালোকক অসমৰ এজন মহাপুৰুষৰ বিষয়ে কওঁ শুনা। মহাপুৰুষজনৰ নাম হ'ল শ্ৰীমন্ত শংকৰদেৱ। শংকৰৰ পিতৃ কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধ্যা। মৰমীয়াল বুঢ়ী মাক খেৰসুঁতীয়ে শংকৰদেৱক 12 বছৰৰ বয়সত পণ্ডিত মহেন্দ্ৰ কন্দলীৰ টোলত নাম লগায়। অ আ শিকাৰ পিছতে আকাৰ ইকাৰ নোহোৱাকৈ কৰতল কমল কমল দল নয়ন এটি সুন্দৰ কবিতা লিখে আৰু মহেন্দ্ৰ কন্দলীও সন্তুষ্ট হৈ আশীৰ্বাদ দি শংকৰদেৱ নামে বিভূষিত কৰে। শংকৰ আৰু আজানৰ সৃষ্টিৰে আকাশ বতাহ মুখৰিত হৈ আছে আমাৰ সমাজ। অসমত গীত নৃত্য বাদ্যৰ যোগেদি সকলোৰে সমাহাৰ সুন্দৰকৈ উপস্থাপন হয় আৰু ই হৈছে নানা জাতি জনগোষ্ঠীৰ সাংস্কৃতিক ক্ষেত্ৰ। শংকৰদেৱৰ সৃষ্টি গায়ন বায়ন, সূত্ৰধাৰী, সত্ৰীয়া নৃত্য, মাটি আখৰা, বৰগীতৰ লয়লাসত আমি মুগ্ধ হৈ পৰোঁ। সেইদৰে আজান ফকীৰৰ জিকিৰৰ ধ্বনি শুনি আল্লাৰ চৰণ লোৱা, চাহ জনগোষ্ঠীৰ মাদলৰ তালে তালে ঝুমুৰ নৃত্য মনত জাগ্ৰত হৈ উঠে। তোমালোক অতি ভাগ্যৱান যে বাৰেৰহণীয়া সাংস্কৃতিক মনোমোহা সৌন্দৰ্যৰ মাজত বিভোৰ হৈ আছা। আহোম স্বৰ্গদেউসকলৰ দিনৰ অসমৰ বহুতো গৌৰৱৰ স্মৃতিসোঁত আছে। সেইবোৰ অৱদান আহোম ৰজাই দি থৈ গৈছে যদিও সেই সময়ৰ নাৰীসকলৰ কথা নকৈ নোৱাৰি। স্বৰ্গদেউসকলৰ সিংহাসনক লৈ খোৱা কামোৰা, ৰাজকুমাৰ তথা নাৰীৰ ওপৰত লৌৰা ৰজাৰ ভীষণ অত্যাচাৰ। লাঙি গদাপাণি ভাৰ্যা জয়মতীক চাও ডাঙৰ হতুৱাই জেৰেঙা পথাৰত শাস্তি দিছিল। জয়মতীৰ ত্যাগ, নাৰীৰ প্ৰতি আদৰ্শ তথা ভক্তি অসমত এতিয়াও প্ৰতিফলিত হৈ আছে আৰু থাকিব। জয়মতী হৈছে নাৰী সমাজৰ ত্যাগৰ প্ৰতীক। ঐ, তই ইয়াত সাধু শুনি আছ? ব'ল, মাষ্টৰ ৰৈ আছে। বাৰু, যি হ'ল হ'ল। তহঁতি কাইলৈ বিহুৰ সাজত আহিবি আৰু ঢোল তাল লৈ আহিবি। আজি যাগৈ দেই। ইমান দেৰি কৰিলি যে, বাকীবোৰ ক'ত? ব্ৰিটিছে যেতিয়া বিহু অশ্লীল বুলি নিষিদ্ধ কৰিছিল, তেতিয়া দুজন পুৰুষে ভনীয়েক চেনিগাভৰুক লগত লৈ ব্ৰিটিছৰ আদালতত তেওঁলোকৰ আগত বিহু যে অশ্লীল নহয় তাক প্ৰমাণ কৰি অসমীৰ বুকুত বিহুক আকৌ জীয়াই তুলিছিল। বাপুতি সাহোন কলীয়া সেই বিহুৱে অসমীয়া জাতিৰ প্ৰাণ। একচন। অ'কে, কাট। কি বিহু শেষেই হ'ল নি? আমি এনেদৰে সদায় চৰ্চা কৰি থাকিব নোৱাৰোঁনে? এতিয়ালৈ শেষ হৈছে, কিন্তু এই সোণালী যাত্ৰা আমি আমাৰ সামৰ্থ্যৰে যেনেকৈ পাৰোঁ অসমৰ কলা সংস্কৃতিৰ বাবে অব্যাহত ৰাখিম।